নমস্কাৰ মই পূজাশ্ৰী গগৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুদিনে হ'ল মই আপোনালোকৰ মাজলৈ কভাৰ ভিডিঅ' আগবঢ়াই দিব পৰা নাই, কিছু ব্যস্ততা থকাৰ বাবে। যিমান পাৰোঁ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। আৰু মই এগৰাকী সোণাৰী মহাবিদ্যালয়ৰ ছাত্ৰী হয়। এইবাৰ সোণাৰী মহাবিদ্যালয়ত সোণালী জয়ন্তী আয়োজন কৰা হৈছে। সেয়ে সোণাৰী মহাবিদ্যালয়ত কেনেধৰণেনো সোণালী জয়ন্তী প্ৰস্তুতি চলোৱা হৈছে তাৰে কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ। চিনাকি কৰি দিছোঁ আমাৰ এয়া GS অভিষেক দা আৰু এয়া SGS মুজাহিদ দা। নমস্কাৰ। এতিয়া গোল্ডেন জুবলি কেনেধৰণে মানে প্ৰস্তুতি চলোৱা হৈছে তাই দুআষাৰমান কোৱা। হয়, আচলতে 1970 চনত স্থাপিত হোৱা আমাৰ সোণাৰী মহাবিদ্যালয়খনৰ এতিয়া অহা 9-10-11 ছেপ্টেম্বৰ 2022 চনত আমাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। আচলতে এই সোণালী জয়ন্তীটো আমাৰ আচলতে 2020 চনতে এই সোণালী জয়ন্তী সম্পূৰ্ণ হৈছিল। তথাপিতো এই ক'ভিড কালৰ বাবে আচলতে আমাৰ 2 বছৰ পিছ পৰি গ'ল। তথাপিতো আমাৰ সম্পূৰ্ণ কলেজৰ ছাত্ৰ ছাত্ৰী, কলেজৰ শিক্ষাগুৰুসকল আৰু লগতে যিসকল কলেজৰ প্ৰাক্তন শিক্ষাগুৰু লগতে প্ৰাক্তন ছাত্ৰসকল সকলোৰে সহযোগিতাত আচলতে ইমান বৃহৎকৈ আচলতে ইমান ভালদৰে পাতিবলৈ আছে। আচলতে আমাৰ এতিয়া আমি আচলতে আমাৰ বিশ্বাস নাই বুলি ক'ব লাগিব। আচলতে আপোনালোকে চাবলৈ পাব কলেজখন। মই আমাৰ পূজাশ্ৰীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ যে কলেজখন ভালকৈ তেখেতে এবাৰ দেখাওক, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু হয় দেখাওক। আৰু বৰ বিশেষ নকওঁ, কিন্তু এই আমাৰ সোণাৰী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানটোলৈ আপোনালোক সকলোকে আন্তৰিকতা আহিবলৈ, এবাৰ কলেজখন চাবলৈ, প্ৰগ্ৰেমটো ভালকৈ চাবলৈ অহা কালিৰ পৰা হয় 9-11 তিনিদিনীয়া অনুৰোধ জনালোঁ। নিশ্চয় তুমি কৈ দিয়া অকণমান। যিহেতু সোণাৰী মহাবিদ্যালয় চৰাইদেউ জিলাৰ এটা আগৰণুৱা শিক্ষানুষ্ঠান, সেই শিক্ষানুষ্ঠানেৰে আমি গৌৰৱান্বিত যে আমাৰ ছাত্ৰ একতা সভাই 50 বছৰ সম্পূৰ্ণ কৰা মহাবিদ্যালয়ৰ এই দিনটো, এই সোণালী জয়ন্তী দিনটো পাবলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি সেই নেদেখাজনৰ ওচৰত নেদেখাজনক ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ যে আজি এই দিনটো চাবলৈ আমাক সুযোগ দিলে। আৰু মই সেই ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জনাইছোঁ যোনে আজি আমাক ছাত্ৰ একতা সভাত আহি বহিবলৈ আমাক ভোট দি, নিজৰ মূল্যৱান ভোটটো দি আমাক জয়যুক্ত কৰিছিলে। আৰু অহা কালিৰ পৰা আমাৰ এটা ডাঙৰ অনুষ্ঠান সোণালী জয়ন্তী বৰ্ষ আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আপোনালোক সকলোকে
আমাৰ অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনাইছোঁ। আমি সোণাৰী মহাবিদ্যালয় ছাত্ৰ একাডেমীৰ তৰফৰ পৰা আহিব আপোনালোকৰ সহায় সহযোগিতা আমাৰ নিতান্তই প্ৰয়োজন আৰু 3 দিনীয়া কাৰ্যসূচীৰে লগ পোৱা আশাৰে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।